सर्वेभ्यो नमो नमः। আজি ভিডিওটো থাম্বনেল লিখি চাগে আপোনালোকে গম পালেই যে এই ভিডিওটো কিহৰ ওপৰত। আজি এই ভিডিওটো হৈছে ভগৱান প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ 4জন ভাই কিয় আছিল। তেওঁলোক 5জন বা 3জনো হ'ব পাৰে, কিন্তু 4জনেই যে আছিল তাৰ কাৰণ কি। তো ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকক মই জনাই ল'ব বিচাৰোঁ যে আমাৰ ৰামায়ণ হওক বা মহাভাৰত হওক বা শ্ৰীমদ ভাগৱত গীতা হওক, ইয়াত লিখিত কাহিনীবোৰ, ইয়াত থকা কথাবোৰ আমাৰ বা ইয়াৰ সোমাই থকা দৰ্শনবোৰ আমাৰ বাস্তৱিক জীৱনতো ঘটিত হয়। আৰু কিছুমান কথাটোতো আমি লক্ষ্যই নকৰোঁ, কিছুমান দৰ্শন আমি লক্ষ্যই নকৰোঁ। ইয়াত কিছুমান এনেধৰণৰ কথা সোমাই থাকে। আপোনালোকক বহু পিছলৈ আৰু কিছুমান ভিডিঅ' বনাই আপোনালোকক তেনে সৰু সৰু দৰ্শন সোমাই থকা, দৰ্শন লুকাই থকা আমি মন নকৰা দেখাবলৈ চেষ্টা কৰিম। আহক এতিয়া টপিকটোলৈ আহোঁ যে ভগৱান প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ 4জনেই ভাই কিয় আছিল। তেওঁলোক 5জন বা 3জনো হ'ব পাৰিলে হয়। এতিয়া ভগৱান প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ 4জন ভাই অৰ্থাৎ 4 পুৰুষাৰ্থৰ প্ৰতীক। ভগৱান প্ৰভু শ্ৰী ৰামচন্দ্ৰ হৈছে ধৰ্মৰ প্ৰতীক, লক্ষ্মণ হৈছে কামৰ প্ৰতীক, ভৰত হৈছে মোক্ষৰ প্ৰতীক আৰু শত্ৰুঘ্ন হৈছে অৰ্থৰ প্ৰতীক। ভগৱান প্ৰভু শ্ৰী ৰামচন্দ্ৰক এটা কথা মনত ৰাখিব যে প্ৰভু শ্ৰী ৰামচন্দ্ৰ হৈছে ভাৰতৰেই নহয়, বিশ্বৰেই নহয়, সম্পূৰ্ণ ব্ৰহ্মাণ্ডখনৰ তেওঁ হৈছে জগত পিতা। আৰু ভগৱান প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ লগত কোন বনলৈ গৈছিল? লক্ষ্মণ, তেওঁ হৈছে কামৰ প্ৰতীক। ভগৱান প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ লগত ভৰতো যাব পাৰিলে হয় বা শত্ৰুঘ্নও যাব পাৰিলে হয়, কিন্তু গৈছিল কোন? কেৱল লক্ষ্মণ। এইবাবে লক্ষ্মণ বনলৈ গৈছিল যে ভগৱান প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ লগত সদায় ধৰ্মৰ লগত কাম সদায় একত্ৰিত হৈ থাকিব লাগে, জড়িত হৈ থাকিব লাগে। তেতিয়াহে তেওঁ সু ৰাস্তাত থাকে, নহ'লে তেওঁ নিজৰ ৰাস্তাৰ পৰা বিচলিত হয়। আৰু প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ আৰু এজন ভাই হৈছে ভৰত। ভৰত হৈছে মোক্ষ প্ৰাপ্তিৰ প্ৰতীক, তেওঁ মোক্ষৰ প্ৰতীক। ইয়াৰ অৰ্থ আপোনালোকে ইয়াত এটা লুকাই থকা দৰ্শন আপোনালোকক দেখাবলৈ বিচাৰিম। আপোনালোকে চাব, ভৰতে কেৱল খৰমজোৰ ৰাখিয়ে সম্পূৰ্ণ শাসনভাৰ চলাইছিল। তেওঁ মুকুটো ৰাখিব পাৰিলে হয়, অলংকাৰ কিবা ৰাখিও শাসনভাৰ চলাব পাৰিলে হয়, কিন্তু তেওঁ কি কৰিলে যে অকল কেৱল খৰমজোৰ ৰাখিয়ে সম্পূৰ্ণ শাসনভাৰ চলাইছিল। ইয়াৰ অৰ্থ এইটোৱে যে আপুনি মোক্ষ প্ৰাপ্তিৰ বাবে ধৰ্মৰ যিকোনো এটা প্ৰতীক, সামান্য এটা প্ৰতীক ৰাখি আপুনি পূজন কৰক, আপুনি তেতিয়া মোক্ষ প্ৰাপ্তি কৰিব পাৰিব। ইয়াৰ দৰ্শন এইটো। আৰু শত্ৰুঘ্ন হৈছে অৰ্থৰ প্ৰতীক। আপোনালোকে জানে যে কেতিয়াও ৰাজধানী এৰি থৈ অৰ্থ কেতিয়াও বাহিৰলৈ নাযায়। সেইবাবে অযোধ্যাত শত্ৰুঘ্ন অযোধ্যাতে থাকি তেওঁ সেই ৰাজধানীতে থাকি তেওঁ সম্পূৰ্ণ অযোধ্যাখনৰ অৰ্থ ব্যৱস্থাটো তেওঁ নিৰীক্ষণ কৰিছিল। সেইবাবে প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ 4জন ভাই 4 পুৰুষাৰ্থৰ প্ৰতীক বুলি কোৱা যায়। এনেদৰে আৰু সনাতন ধৰ্মৰ কিছুমান লুকাই থকা ফেক্ট জানিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি এই ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগে। ধন্যবাদ।